কি খবৰ সকলোৰে গুড ইভিনিং এভৰিৱান আজি তোমালোকক মই যে ক্যালেন্ডাৰ প্ৰবলেমছ যিবিলাক থাকে সেই ক্যালেন্ডাৰ প্ৰবলেমছৰ বিষয়ে অলপ ডিসকাস কৰিম ক্যালেন্ডাৰ প্ৰবলেমছ বিলাক মানে কি আজিকালি যিবিলাক চৰকাৰী পৰীক্ষাবিলাক পাতে সেই পৰীক্ষাবিলাকত তোমালোকৰ এনেকুৱা কিছুমান দিয়ে যে তুমি কি বুলি কম এতিয়া তোমাৰ ধৰি ললো 2012 চনৰ 5 আগষ্ট তাৰিখটো হেতু কোনটো বাৰ আছিলে মানে আমি জানো সপ্তাহত 7 দিন থাকে সেই 7 দিনৰ কোনটো বাৰ আছিলে ধৰি ললো 1947 চনৰ 15 আগষ্ট কোনটো দিন আছিলে বা বাৰটো কোনটো আছিলে হেতু আমি উলিয়াব লাগে গতিকে আমি ইয়াৰ বিষয়ে জানিবলৈ হলে আমি কিছুমান নিয়ম ফলো কৰিব লাগিব বুলি কব পাৰা ধৰি ললো কেনে ধৰণৰ নিয়ম আমি সেই উক্ত দিনটো জানিবৰ কাৰণে আমি কিছুমান সৰু সৰু নিয়ম মনত ৰাখিব লাগিব ঠিক আছে এই নিয়মখিনিৰ কাৰণে ধৰি ললো এটা লিপ ইয়াৰ এটা বছৰত কিমান দিন থাকে ঠিক আছে এটা বছৰত কিমান দিন থাকে আমি জানো যে 365 দিন থাকে হয়নে 365 দিন থাকে এটা নরমাল ইয়ারত ঠিক আছে এটা লিপ ইয়ার বুলি কলে কি হয় যায় তোমাৰ লিপ ইয়ারত কি হয় 366 দিন হয়নে 365 দিনৰ কি হয় ইয়াত এটা ইয়ারত সদায় 365 ডেজ এন্ড 6 আৱাৰ কে থাকে ঠিক আছে 6 আৱাৰ এনাদাৰ থাকে তাৰপিছত এটো যেটা 24 আৱাৰ হৈ যায় সেই 24 আৱাৰটো আমাৰ কি কৰে 365 plus 1 day হয়নে মানে হেতু কি হয় লিপ ইয়াৰ হৈ যায় that is 366 days ঠিক আছে মানে তোমাৰ 4 বছৰ যেটো 6 ঘন্টা থাকে সেই 6 ঘন্টাটো তোমালোকৰ কি কৰে এটা লিপ ইয়াৰত এড কৰি 366 দিন কৰি দিয়ে ঠিক আছে গতে তাৰ কাৰণে তোমালোকে জানা এক বছৰত কিমান মাহ থাকে 12 মাহ হয়নে ঠিক আছে তোমালোকে জানা যে এক বছৰত কিমান মাহ থাকে 12 মাহ 12 মাহত বা তোমালোকৰ 365 দিন ঠিক আছে 365 ডেজ ঠিক আছে 12 মাহত তোমালোকৰ ইয়াত কিমান উইক থাকে 52 উইক মানে 52 সপ্তাহ থাকে হয়নে 52 উইকস তাৰ পিছত 1 উইকত কিমান দিন 1 উইকত 7 ডেজ হয়নে 1 উইকত 7 দিন থাকে যিবিলাক ডে বিলাক জানা সোম মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ এনেদৰে ঠিক আছে এটা তোমালোকে ফাৰ্স্ট অফ অল ইয়াত কি কৰিব লাগিব তোমালোকে এটা লিপ ইয়াৰটো কেনেদৰে উলিয়ায় হেতু তোমালোকে জানিব লাগিব ঠিক আছে এটা তোমালোকৰ কথাটো হ'ল লিপ ইয়াৰ এটা উলিয়াব হলে তোমালোকৰ যিকোনো এটা সন দিব ঠিক আছে সেই সনটো ধৰি ললো 2020 সন এটো লিপ ইয়াৰ হয় নে নহয় এটো তোমালোকে কেনেকৈ উলিয়াবা যদি এটো লিপ ইয়াৰ হয় নে নহয় হেতু উলিয়াব লগা হয় তেতিয়া তোমালোকে ফাৰ্স্ট 4 এ ডিভাইড কৰিবা যিকোনো এটা ইয়াৰ হোক মই সেঞ্চুৰি হলে কৈ দিম বুজাই আছো 4 হলে এটো কি হ'ব ঠিক আছে যদি কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে হি কি হ'ব এটা লিপ ইয়াৰ হ'ব ঠিক আছে এতিয়া তুমি সেঞ্চুৰি ধৰি ললো 1200 বা 1600 বা 2000 এনেকুৱা বিলাকত তোমালোকে সদায় 400 এৰে ডিভাইড কৰিবা ঠিক আছে 400 এৰে যদি ডিভাইড কৰো 1200 এটো কিমান হ'ব 3 মানে তাত কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে হয়নে এটা ধৰি ললো 1600 তোমালোকে 400 এৰে যদি ডিভাইড কৰা ৰিমাইন্ডাৰ আছে জানো ৰিমাইন্ডাৰ নাই গতিকে নো ৰিমাইন্ডাৰ এই দুইটাত কি হয় নো ৰিমাইন্ডাৰ ঠিক আছে গতিকে এটো কি হয় এটা লিপ ইয়াৰ হয় ঠিক আছে তাৰ পিছত তোমালোকৰ কিছুমান কোড ধৰি ললো এটো মনত ৰাখিবা তোমালোকে কোডটো হ'ল ইয়াত আমি ফাৰ্স্ট মনডে পৰা ষ্টাৰ্ট কৰিম মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে এন্ড সানডে এর কোডটো হৈছে 1 2 3 4 5 6 7 ঠিক আছে এটা তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে তোমালোকৰ কি হয় প্ৰতি 100 ইয়াৰ্স মানে প্ৰতি 100 বছৰত তোমালোকৰ অড ডেজ 5 দিন থাকে পাৰ 100 ইয়াৰ্স অড ডেজ কিমান থাকিব 5 অড ডেজ ঠিক আছে মানে প্ৰতি 100 বছৰত 5টা অড ডেজ থাকে ঠিক আছে আমি কাৰণ অড নম্বৰ উলিয়াব লাগিব এটা নরমাল ইয়াৰত তুমি চাবা এটা নরমাল ইয়াৰত
কি হ'ব 365 দিন হয়নে 365 ডেজ ঠিক আছে এটো যদি 7 এ ডিভাইড কৰো কি হ'ব সৰি 3 লিখিছো এটো এক এটা ৰিমাইন্ডাৰ থাকিলে হয়নে এটা এক ৰিমাইন্ডাৰ থাকিলে হে একটো মানে হৈছে এটো অড ডেজ ঠিক আছে মানে এটা নরমাল ইয়ারত যিকোনো এটা ইয়ারত যদি লিপ ইয়ার নহয় লিপ ইয়াৰৰ বাদে যিবিলাক ইয়াৰ থাকে সেইবিলাক নরমাল ইয়াৰ বুলি কোৱা হয় এটা নরমাল ইয়াৰত তোমাৰ অড ডেজ থাকে এদিন যদি লিপ ইয়াৰ হয় তেতিয়া অড ডেজ হ'ব দুদিন ঠিক আছে এটো কেনেদৰে হ'ল 366 ডেজ 7 এ ডিভাইড কৰি দিয়া ৰিমাইন্ডাৰ 2 মানে নাম্বাৰ অফ অড ডেজ দুদিন ঠিক আছে ইয়ালৈকে হ'ল না এটা তোমালোকৰ সেন্সৰি যেটো কনসেপ্ট হয় সেই কনসেপ্টটো বুজাই দিছো তোমালোকে ধৰি ললো এটো এটা ফাৰ্স্ট 100 ইয়াৰ্স ঠিক আছে 100 ইয়াৰ্সত তোমাৰ মনৰ ৰাখি থলা 5 অড ডেজ ঠিক আছে এটো নাম্বাৰ অফ ডেজ ঠিক আছে না যদি 200 ইয়াৰ্স 200 বছৰত অড ডেজ কিমান থাকিব এটা 100 বছৰত যদি 5 দিন থাকে 200 বছৰত কিমান হ'ব 5 + 5 মানে 10 ডেজ কিন্তু তাতে কথা এটা আছে এটা তোমাৰ কথাটো হ'ল 10 দিনৰ ভিতৰত তোমাৰ এটা সপ্তাহ বনি যায় ঠিক আছে মানে 7 দিন 1 উইক প্লাস 3 ডেজ হয়নে মানে 7 দিন আৰু 3 দিন 7 দিনত সদায় এসপ্তাহ হয় গটিকে তোমাৰ 200 বছৰত প্ৰতি 200 বছৰত তোমাৰ নাম্বাৰ অফ অড ডেজ হ'ব 3 ডেজ ঠিক আছে না এটো কিমান হ'ব 3 ডেজ ঠিক আছে এইটা জাস্ট মনত ৰাখি থলে হ'ল এটা 300 বছৰত চাব লাগে 300 ইয়াৰ্স ঠিক আছে 300 ইয়াৰ্সত কিমান হ'ব 5 + 5 + 5 যদি 100 বছৰত 5 দিন থাকে 300 বছৰত কিমান হ'ব 15 দিন 15 দিন হ'ব কিন্তু এটা তাৰ নাম্বাৰ অফ অড ডেজটো কেনেদৰে বিচাৰিবা নাম্বাৰ অফ অড ডেজটো বিচাৰিবলৈ হলে তুমি 7 এ ডিভাইড কৰি দিয়া 15 কিমান হ'ব 1 ৰিমাইন্ডাৰ গটিকে নাম্বাৰ অফ অড ডেজ কিমান হ'ব 1 ডে ঠিক আছে না এটা যদি আমি 400 ইয়াৰ্সক চাও 400 ইয়াৰ্সক কিমান হ'ব ঠিক আছে ৰ মই এটা লিখি দিছো 400 ইয়াৰ্সত অড ডেজ কিমান হ'ব যদি 100 ইয়াৰ্সত 5 দিন থাকে তেতিয়া 400 বছৰত কিমান হ'ব আমাৰ 20 ডেজ হ'ব লাগিছিল কিন্তু কথাটো হ'ল আমি যেহেতু এটো 400 টু সেঞ্চুৰি হয় কিন্তু ই এটা লিপ ইয়াৰ হয় কাৰণ আমি ডিভাইডেড যদি 400 কৰো ৰিমাইন্ডাৰ কিমান হ'ব ৰিমাইন্ডাৰ সদায় 0 থাকিব ঠিক আছে মানে এটো ডিভাইড কৰিলে 1 হ'ব জাস্ট কিন্তু ৰিমাইন্ডাৰ যেটো হ'ব এটো 0 হ'ব গটিকে তাত এটা অড ডেজ লগ হৈ যাব গটিকে কিমান ডেজ হ'ব 21 ডেজ গটিকে 21 ডেজক তুমি 7 এ ডিভাইড কৰি দিয়া 0 গটিকে 400 ইয়াৰ্সৰ নাম্বাৰ অফ অড ডেজ কিমান হ'ব 0 ডেজ এনেদৰে উলিয়াই ঠিক আছে এখিনিলৈকে বুজি পাইছা নে তোমালোকে যিবিলাক সৰকাৰি এক্সাম থাকে সেই সৰকাৰি এক্সাম বিলাকত এনেকুৱা অংক প্ৰায় দেখিবলৈ পোৱা যায় এখিনি তোমালোকে নোট কৰি লোৱা এটা ধৰি ললো এটা কোৱেশ্চন আমি ধৰিলো if today is Monday then what will be the day after 23 days ঠিক আছে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কি কৈছে যদি আজি সোমবাৰ হয় বুজি পাইছানে আজি যদি সোমবাৰ হয় তেন্তে 23 দিনৰ পিছত কি বাৰ হ'ব এটা তোমালোকে ফাৰ্স্ট অফ অল কি কৰিব লাগে এটা 23 দিন দিছে হয়নে 23 দিন গৰে তাত কি থাকিব সপ্তাহ থাকিব মানে সপ্তাহৰ কাৰণে আমি কি আছিল 7 এ ডিভাইড কৰিম মানে এতিয়া কিমান হ'ল ৰিমাইন্ডাৰ 2 মানে এইটো ৰিমাইন্ডাৰ 2 হ'ল গটিকে যদি আজি সোমবাৰ হয় তাৰ দুদিনৰ পিছত কি হ'ব আমি এই ৰিমাইন্ডাৰটো যেটো পাও হেতু আমি নাম্বাৰটোত চাব লাগে ঠিক আছে এতিয়া ইয়া এ টুৰ মতে এটো টু টিউজডে দিলে নহব কাৰণ তোমালোকক দিয়াই দিছে কোৱেশ্চনত টুডে ইজ মনডে গটিকে দুদিনৰ পিছত কি হ'ব ওয়েডনেসডে হ'ব ঠিক আছে না ইয়াৰ এনসাৰটো কি হ'ব ওয়েডনেসডে ঠিক আছে না তোমালোকক মই আকৌ এবাৰ বুজাই দিছো কোৱেশ্চনটো দিছে যদি আজি সোমবাৰ তেন্তে 23 দিনৰ পিছত কি বাৰ হ'ব ঠিক আছে
এতিয়া কথাটো হ'ল আমি 23ক 7 এৰে ডিভাইড কৰিম 7 এৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ থাকিব 2 কিন্তু এই 2টো আমি এইটোৰ মতে চালে নহ'ব কাৰণ তোমাক ইয়াত কোৱেশ্যনত দিয়ে দিছে যে আজি হ'ল সোমবাৰ গতিকে তাৰ দুদিনৰ পিছত কি হ'ব এনসাৰটো হ'ব বুধবাৰ ধৰি ললো এইটো কোৱেশ্যনে ইফ টুডে ইজ মনডে দেন হোৱাট উইল বি দ্য ডে আফটাৰ 50 ডেজ লিখিলো ঠিক আছে 50 ডেজ লিখিলো এতিয়া আমি কি হ'ব এতিয়া আমি 50 7 এৰে ডিভাইড কৰিম ঠিক আছে ৰিমাইণ্ডাৰ থাকিলে 1 এটা দিয়ে দিছে আজি যদি সোমবাৰ হয় ইফ টুডে ইজ মনডে দেন এক দিনৰ পিছত কি বাৰ হ'ব এটো হল ৰিমাইণ্ডাৰ ঠিক আছে গতিকে এদিনৰ পিছত কি হ'ব টিউজডে মানে মঙ্গলবাৰ আৰু এটা কোৱেশ্যন ধৰিলো ইফ টুডে ইজ Saturday if today is Saturday then what will be the day after 86 days ঠিক আছে এটা আমি 86 ক 7 এ ডিভাইড কৰিম ৰিমাইণ্ডাৰ কি হ'ল 2 মই এইখন কেনেদৰে কৰি বুজাই দিম জাস্ট তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত 2 দিছে হয়নে ৰিমাইণ্ডাৰ 2 ইয়া মানে এটো টিউজডে নহব কাৰণ তোমাক দিয়ে দিছে ইফ টুডে ইজ স্যাটাৰডে ঠিক আছে টুডে ইজ স্যাটাৰডে গতিকে দুদিনৰ পিছত কি হ'ব নেক্সট দিন সানডে তাৰ পিছদিনাখন মনডে গতিকে এনসাৰটো কি হ'ব ইয়াৰ মনডে ঠিক আছে না বুজি পাইছা না ইয়ালৈকে বহুত সিম্পল কে বুজাই দিছো এটা এইটোৰ মতে কেনেদৰে ওলাই হেতু তোমালোকক শিকাম ধৰা হল তোমালোকৰ কোৱেশ্যনত দিলে যে 6th of January 2015 ঠিক আছে না গতিকে এই দিনটো উক্ত দিনটো তোমালোকৰ সোম মঙ্গল বুধ বৃহস্পতি কোনটো বাৰ আছে তোমালোকে উলিয়াব লাগে গতিকে তোমালোকে কি কৰিবা 2014 টো এনেদৰে ব্ৰেক কৰিবা যাতে এটা সেঞ্চুৰী থাকে আৰু নাম্বাৰ অফ ইয়াৰ্স টো থাকে ঠিক আছে না এটা তোমালোকৰ অথনি আছিল যেনেকে সেঞ্চুৰী বিলাকত কি আছিল 800 400 ত নাম্বাৰ অফ ডেজ আছিল 0 অড ডেজ হয়নে 800 to 0 odd days hobo 1200 1600 2000 ebilaka tomalka 0 odd days ঠিক আছে না তোমালকা চেক কৰি চাই লব পাৰা কেনেদৰে উলিয়ে মই ধৰণে প্ৰচেছটো শিকাই দিলো গতিকে তোমালকা ইয়াত 2000 থাকিলে তাৰ 2000 ৰ odd days কিমান হ'ল 0 এতিয়া এটো 14 বছৰ আছে এই 14 ইয়াৰ্স টো তোমালকৰ নাম্বাৰ অফ কি থাকিব লিপ ইয়াৰ্স থাকিব গতিকে লিপ ইয়াৰ্স চেক কৰিব কাৰণে সদায় কিহে ডিভাইড কৰিব লাগে 4 এ ডিভাইড কৰিবা ঠিক আছে না এটা জিটো তোমালোকৰ এটো কোৱেশ্যনটো জিটো আছিল এটো নাম্বাৰ এটো 3 আছে দেখিছা না এই 3 টো কি হ'ব তোমালোকৰ নাম্বাৰ অফ লিপ ইয়াৰ বুজি পালা না এই 3 টো কি হ'ব নাম্বাৰ অফ লিপ ইয়াৰ্স এতিয়া কথাটো হ'ল তোমালোকৰ এতিয়া এটা লিপ ইয়াৰত 1 লিপ ইয়াৰত কি আছিল নাম্বাৰ অফ অড ডেজ 2 এটা তোমালোকৰ 3 leap years আছে নাম্বাৰ অফ ডেজ কিমান হ'ব 2 into 3 মানে 6 days ঠিক আছে ইয়াত তোমালোকে 6 লিখি দিবা এটা তোমালোকৰ এটো হ'ল লিপ ইয়াৰ হয়নে তোমালোকৰ নরমাল ইয়াৰ কিমান আছিল নরমাল ইয়াৰটো চাবলৈ হলে 14 - 3 লিপ ইয়াৰটো মাইনাস কৰি দিবা মানে কিমান হ'ল 11 days ঠিক আছে তোমালোকৰ নাম্বাৰ অফ অড ডেজ কিমান হ'ব 11 এ হ'ব কাৰণ এটা লিপ ইয়াৰ এটা নন লিপ ইয়াৰত কি হয় তোমালোকৰ যেটো নন লিপ ইয়াৰ ঠিক আছে 11 দিনে আহিব কাৰণ এটা লিপ ইয়াৰত হে দুদিন কে আছিল নাম্বাৰ অফ অড ডেজ এটা নরমাল ইয়াৰত এদিনে থাকে গতিকে আমি 11 টো ইয়া ডাইৰেক্ট লিখি দিব পাৰো ঠিক আছে এটা তোমালোকৰ জানুৱাৰী কে দিন আছে 6 দিন আছে হয়নে কাৰণ তোমালোকৰ 7 ডেজ অফ হে উইক হ'ব এসপ্তাহ হ'ব গতিকে 6 আছে না ডাইৰেক্ট 6 টো লিখি দিব পাৰা ঠিক আছে এটো এনসাৰ কিমান হ'ব 23 days ঠিক আছে এটা 23 দিন তোমালোকৰ নাম্বাৰ অফ অড ডেজ উলালে এটা তাত আমি তোমালোকে 23 দিনক কি কৰিব লাগে 7 এ ডিভাইড কৰিব লাগে যদি তাত সপ্তাহ বনে বা সপ্তাহ হয় তেতিয়া আমি চেক কৰি লব লাগে এতিয়া 2 ৰিমাইণ্ডাৰ হ'ল না এতিয়া এই দুইটোৱে আমি ইয়াত চাব লাগে যে এটো কি আছিল টিউজডে বুজি পালা না এটো এনসাৰটো কি হ'ব টিউজডে 2015 চনৰ 6 জানুৱাৰী তাৰিখে
মঙ্গলবাৰ আছিলে বা টিউজডে আছিলে গতিকে তোমালোকে বহুত মই আকৌ এবাৰ বুজাই দিছোঁ যে 6 জানুৱাৰী 2015 কি আছিলে আমি জাষ্ট প্ৰিভিয়াছ ইয়াৰটো লিখি ল'ব লাগে 2014 জাষ্ট আমি এটা ব্ৰেক কৰিব লাগে এটা চেঞ্চুৰী আৰু এটা নাম্বাৰ অফ ইয়াৰ্ছটো ঠিক আছে গতিকে ইয়াত চেঞ্চুৰী লিখিলোঁ 2000 প্লাছ 14 এই 2000টো তোমালোকৰ নাম্বাৰ অফ অড ডেজ কিমান আছে 0 দিন এইটো তোমালোকে চেক কৰি ল'বা জাষ্ট মই আগত বুজাই দিলোঁ ঠিক আছে এতিয়া এইটো 14 দিন থাকিলে 14 ইয়াৰ্ছ সেই 14 বছৰত কি থাকিব নাম্বাৰ অফ লিপ ইয়াৰ্ছ থাকিব ঠিক আছে নৰ্মেল ইয়াৰো থাকিব লিপ ইয়াৰো থাকিব গতিকে আমি 4 এ ডিভাইড কৰিলোঁ ইয়াত গতিকে ইয়াৰ ৰিমাইণ্ডাৰটো এইটোতো একো কাম নাই বিশেষ জাষ্ট আমি চাব লাগে এইটো 3 টো ওপৰৰ ঠিক আছে কুৱেশ্যনটো চাব লাগে এইটো জাষ্ট লিপ ইয়াৰ হ'ল নাম্বাৰ অফ লিপ ইয়াৰ্ছ 3 মানে 3টা বছৰ লিপ ইয়াৰ হ'ব গতিকে এটা লিপ ইয়াৰত 2 অড ডেজ থাকে হয়নে এটা লিপ ইয়াৰত 2 অড ডেজ থাকে গতিকে 3টা লিপ ইয়াৰত কিমান থাকিব 6 দিন থাকিব এই 6টো আমি জাষ্ট ইয়াত লিখি দিলোঁ আৰু তোমালোকে এতিয়া নৰ্মেল ইয়াৰটো চাব হ'লে এইটো যেটো 14 থাকিব 14 পৰা 3 মাইনাস কৰি দিবা লিপ ইয়াৰটো 11 দিন থাকিব এটো নৰ্মেল এটো নাম্বাৰ অফ অড ডেজ ঠিক আছে এটো অড ডেজে হ'ব জাস্ট আমি ইয়াত যিমানখিনি লিখিম এই বছৰ অড ডেজে লিখিম ইয়াত ঠিক আছে না এটো জাস্ট 11 টো তোমালোকে লিখি দিলা ইয়াত যেহেতু সপ্তাহ হোৱা নাই গতিকে 6 জানুৱাৰী 6 দিন থাকিলে 6 টো লিখি দিলা জাস্ট 23 ডেজ হ'ল তাবা 23 ডেজত যদি সপ্তাহ বনিছে নাই বনা কেটা সপ্তাহ বনিছে তিনিটা সপ্তাহ বনিছে ৰিমাইণ্ডাৰ কিমান থাকিলে 2 থাকিলে গতিকে সেই 2 টো ভ্যালু কিমান টিউজডে গতিকে ইয়াৰ আনসাৰটো হ'ল মঙ্গলবাৰ বা টিউজডে এটা তোমালোকৰ আৰু এটা কোৱেশ্চন আছে জাস্ট 2 অক্টোবৰ 1869 আমি কি কৰিব লাগে ফাৰ্স্ট অফ অল ইয়াৰ এটো লিপ ইয়াৰ হয় না নহয় এটো চেক কৰি ল'ব লাগে এটো যেটো তুমি দেখিছা যাতে এটো লিপ ইয়াৰ নহব কাৰণ 4 এ ডিভাইড নহবই গতিকে ঠিক আছে ইয়াৰ প্ৰিভিয়াছ ইয়াৰটো লিখি ল'ব লাগে 1868 এটো এনাডাৰ ব্ৰেক কৰিব লাগে জাস্ট সেঞ্চুৰী যদি বহে এটো সেঞ্চুৰী হিচাপত আমি ভাগ কৰি ল'ব লাগে এটো কিমান হ'ব 1600 প্লাস 200 প্লাস 68 জাস্ট ব্ৰেক কৰি লৈছো ঠিক আছে বিশেষ একো কৰা নাই এটা 1600 ৰ নাম্বাৰ অফ অড ডেজ কিমান আছিল 0 200 ত কিমান আছিল 100 ত 5 ডেজ আছিল হয়নে অড ডেজ নাম্বাৰ অফ অড ডেজ 200 ত কিমান আছিল 200 ইয়াৰ্ছত এটো 10 ডেজ আছিল 10 ডেজত মানে 1 উইক 3 ডেজ গটিকে 3 ডেজ টো হল নাম্বাৰ অফ অড ডেজ গটিকে আমি ইয়াত কি লিখিম 3 ঠিক আছে এটা 68 ইয়াৰ্ছত নাম্বাৰ অফ লিপ ইয়াৰ্ছ থাকিব হয়নে গটিকে হেতু আমি চেক কৰিম 68 4 এ ডিভাইড কৰিম ইয়াত 17 লিপ ইয়াৰ্ছ আছে লিপ ইয়াৰ কিমান আছে 17 বছৰ লিপ ইয়াৰ আছে গটিকে 1 লিপ ইয়াৰত কিমান আছিল 2 অড ডেজ গটিকে 17 লিপ ইয়াৰত 17 বছৰত কিমান থাকিব 34 অড ডেজ ঠিক আছে ইয়াৰ আমি এটা কিমান লিখিম 34 প্লাস এটা কি আহিব তোমালোকৰ 17 বছৰ লিপ ইয়াৰ থাকিলে গটিকে তোমালোকৰ আৰু বাকি নৰ্মেল ইয়াৰ কিমান হ'ব গটিকে 68 minus 17 68 minus 17 নৰ্মেল ইয়াৰ চেক কৰিব কাৰণে 51 ডেজ 51 ইয়াৰ্স তোমালোকৰ নৰ্মেল ইয়াৰ হ'ল ঠিক আছে এটো নৰ্মেল ইয়াৰ গটিকে এটা নৰ্মেল ইয়াৰত কি আছিল এটা নৰ্মেল ইয়াৰত অড ডেজ 1 অড ডে গটিকে 51 নৰ্মেল ইয়াৰত 51 অড ডেজ ঠিক আছে গটিকে ইয়াত আমি 51 লিখিলো এটা কথাটো হ'ল তোমালোকে এটা মন কৰিবা এটো জাস্ট আমি তুমি নাম্বাৰ অফ অড ডেজ তুমি লিখি গলে হ'ল ঠিক আছে নে এতিয়া তুমি চাবা তোমালোকৰ ইয়াত দুটা টেকনিকত শিকাই দিব পাৰো বস্তুটো তুমি অক্টোবৰ আছে নহয় এটো মাহটোৰ কিহৰ আছে লাষ্টৰ ফালে আছে গতিকে তোমালোকে হেতু চাব পাৰা প্লাস তোমালোকে আৰু এটা চেক কৰিব পাৰা ইয়াত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ জানুৱাৰী নাম্বাৰ অফ ডেজ কিমান হ'ব 3 টো আমি কেনেকৈ পালো হেতু তোমালোকক ইয়াত দেখাই দিছো 31 ডেজনে 7 এ ডিভাইড কৰিলো 3 থাকিলে এটো নাম্বাৰ অফ অড ডেজ ঠিক আছে নে 3 টো নাম্বাৰ অফ অড ডেজ তোমালোকে প্ৰেক্টিস কৰিলে বুজি পাই যাবা এৰে ফেব্ৰুৱাৰী মাহত কিমান দিন 28 দিন হনে 0 অড ডেজ গতিকে এটো 0 লিখিল ও সৰি তোমালোকে এটা চেক কৰিবা ইয়াত ফেব্ৰুৱাৰীত 0 হ'ল যদি তোমালোকৰ
ফেব্ৰুৱাৰী মাহটো লিপ ইয়াৰ হয় তেতিয়া অড ডেজ কিমান হ'ব যদি লিপ ইয়াৰ হয় তেতিয়া অড ডেজ 1 হ'ব ফেব্ৰুৱাৰী মাহত ঠিক আছে নে এতিয়া মাৰ্চ মাহত তোমালোকে চাব লাগে কিমান আছে 31 ডেজ গতিকে অড ডেজ কিমান আছিল 3 আছিল তেনেদৰে চাই গলে হ'ল মাৰ্চত অড ডেজ 3 এপ্ৰিলত কিমান হ'ব 2 হ'ব 30 days divided by 7 2 left remainder 2 গতিকে 2 odd days এনেদৰে কিমান হ'ব লিখি গলে হ'ল আৰু 3 2 জুলাই আগষ্ট 31 দিনীয়া হয় সেপ্টেম্বৰ 30 দিনীয়া অক্টোবৰ আমি 2 অক্টোবৰ আছে যেতিয়া এক সপ্তাহ হোৱা নাই ন গতিকে দুদিনটো এড কৰি দিলো গতিকে এটো কিমান হ'ব এ 1 টো নধৰিবা এটো লিপ ইয়াৰৰ কাৰণে ঠিক আছে এটো 23 days এটা এটো যেটো 23 আমি তাত লিখি দিম ঠিক আছে নে 23 days এটা টোটাল কিমান হ'ব এটো 100 1 on 1 days গতিকে 1 on 1 odd days ওলালে হনে এটা 111 দিন যে ওলালে তাত তোমালোকৰ সপ্তাহ থাকিব ঠিক আছে আমি তাৰ পৰা আমি 111 দিন নৰ পৰা আমি সপ্তাহখিনি বাদ দি যেটো ৰিমাইন্ডাৰ হ'ব হেতুৱে হ'ব আমাৰ উক্ত দিনটো কাৰণ তান ৰিমাইন্ডাৰ এই 1 ৰ পৰা 7 ৰ ভিতৰতে তোমালোকৰ ওলাব ঠিক আছে নে এটা তোমালোকে চাবা 1 on 1 ক যদি আমি 7 এ ডিভাইড কৰি দিও ঠিক আছে 6 ওলালে হনে 6 ৰ ভ্যালু কিমান স্যাটাৰডে গতিকে এটো কি হ'ব স্যাটাৰডে ঠিক আছে নে এ তোমালোকক মই এবাৰ বুজাই দিছো জাস্ট ফাৰ্স্ট তোমালোক কি হ'ল এটো 2 অক্টোবৰ আছে 1869 আমি ইয়াৰ প্ৰিভিয়াস ইয়াৰটো আমি লিখি ললো 1868 তাই আমি 1600 200 and 68 years এনেদৰে আমি ভাগ কৰি ললো এটা 1600 years তো এটা কি হয় লিপ ইয়াৰ হয় গতিকে তাত নাম্বাৰ অফ ডে 0 গতিকে 200 থাকিলে তাত কি আছিল 10 দিন হ'ব 10 দিনৰ তাৰে এক সপ্তাহ প্লাস 3 দিন সেই 3 দিনটোই হ'ব এটো ইয়াত লিখি ললো 3 দিনটো ঠিক আছে তাৰ পিছত কি আছে এফালে 68 years হে 68 years তো আমি 4 এ ডিভাইড কৰিলো তাত 17 টা লিপ ইয়াৰ ওলালে মানে 17 বছৰ মানে লিপ ইয়াৰ হে এক বছৰ লিপ ইয়াৰত দুটা অড দিন থাকে মানে অযুগ্ম দিন এটা 17 টা লিপ ইয়াৰত কিমান থাকিব 34 ডেজ থাকিব গতে 34 লিখিলো এটা নরমাল ইয়াৰ কিমান হ'ব 68 - 17 ঠিক আছে 51 নরমাল ইয়াৰ গতে এটা নরমাল ইয়াৰত এদিন অযুগ্ম দিন থাকে বা অড ডেজ থাকে তেতিয়া 51 নরমাল ইয়াৰত কিমান থাকিব 51 অড ডেজ গতে আমি এটো ইয়াত 51 ইয়াৰ লিখিলো এটা এই 23 দিনটো কেনেকৈ পালো এটা তোমালোকে এটো দেখাই দিলো জানুৱাৰী মাহত কিমান 3 দিন আছে 31 ক 7 এ ডিভাইড কৰি দিলে 3 দিন ৰিমাইন্ডাৰ হ'ব গতিকে এটো জানুৱাৰী মাহত 3টা অড ডেজ তেনেকৈ ফেব্ৰুৱাৰী 28 ডেজ কাৰণ এটো নটে লিপ ইয়াৰ হলে 29 ডেজ হ'ব আৰু তোমাৰ এদিন অড ডে হ'ব এটো মনত ৰাখিবা দেই এটা মাৰ্চ মাহত কিমান 3 দিন এপ্ৰিলত 2 দিন এনেদৰে অক্টোবৰ মাহৰ কিমান দিন আছে 2 দিন আমাৰ কাৰণ 7 দিন হলে এক সপ্তাহ হয় গতিকে 7 দিন নহয় ঠিক আছে 2 দিন খাটিকে আমি 2 লিখিলো 23 ডেজ হল হে 23 ডেজ তো ইয়াত লিখিলো টোটাল 111 দিন হল এই 111 আমি এটো নাম্বাৰস অফ অড ডেজ গতিকে 111 নাম্বাৰস অফ অড ডেজ ঠিক আছে এই হেতু আমি তাত সপ্তাহ কিমান সপ্তাহ হল 15 সপ্তাহ আৰু 6 দিন 15 weeks and 6 days ঠিক আছে এটা হে 6 নম্বৰ দিনটো কি হ'ব স্যাটাৰডে ঠিক আছে তোমালোকৰ এটা ইটো যেটো প্ৰসেস হেতু মই তোমালোকক দেখাই দিছো ঠিক আছে নে ইয়ালৈকে বুজি পাইছা ওৰে ইটো প্ৰসেসত কি হয় ইটো প্ৰসেসত তোমাৰ কমপ্লিট ইয়ালৈকে একে হয় গুটেখিনি ঠিক আছে ইয়ালৈকে গুটেখিনি একে হয় জাস্ট অলপ বেলেগ হয় এটা তোমাৰ 2 অক্টোবৰ গতিকে লাষ্টৰ ফালে দিছে হনে বছৰটো গতিকে তোমালোকে কি কৰিবা ডিসেম্বৰ তল ফালৰ পৰা চাব লাগে ঠিক আছে এটা আমি ডিসেম্বৰ মাহত কিমান দিন 31 ডেজ ইয়াত অড ডেজ বুলি নহয় আকৌ কমপ্লিট আমি কিমান দিন হয় হেতু লিখিছো নৱেম্বৰ মাহ কিমান দিনিয়া 30 দিনিয়া 30 ডেজ গতিকে ইয়াত অক্টোবৰ মাহটো কিমান 31 দিনিয়া হয় কিন্তু ইয়াত 2 অক্টোবৰ দুদিনটো গলে গতিকে কিমান দিন থাকিব 29 ডেজ ঠিক আছে টোটাল কিমান হল 90 ডেজ ঠিক আছে না এতিয়া আমাৰ এই 90 ডেজ তো বাদ দি বাকি দিনখিনিহে লাগে কাৰণ 1st অফ জানুৱাৰীৰ পৰা 2 অক্টোবৰ লৈকে সেইখিনিহে লাগে গতিকে আমি কি কৰিলো
365 পৰা মাইনাছ কৰি দিলোঁ কি কাৰণে 365 ল'লোঁ কাৰণ এইটো লিপ ইয়াৰ নহয় গতিকে এইটো কিমান হ'ল 90 ডেজ মাইনাছ কৰি দিলোঁ 275 ডেজ ঠিক আছে এটা 275 দিন ওলালে এতিয়া সেই 275 দিনত নাম্বাৰ অফ অড ডেজ উলিয়াব লাগিব ঠিক আছে এটা 275 ডিভাইডেড বাই 7 এ কৰি দিলোঁ দুদিন থাকিলে ঠিক আছে মানে 275 দিনত 39 উইক এণ্ড 2 ডেজ ঠিক আছে সেই 2 ডেজটোৱে হ'ল অড ডে সেইটো আমি ইয়াত লিখি দিলোঁ গতিকে ঠিক আছে এতিয়া ইয়াৰ এনসাৰটো কি হ'ব আমি জাস্ট প্লাস কৰি দিলে হ'ল $90 days ঠিক আছে না এতিয়া এই 90 ডেজটো যে ওলালে এই 90 ডেজটোত আমি কি চাব লাগে সপ্তাহ চাব লাগে উইক চাব লাগে টু ফাইন্ড দা নাম্বাৰ অফ উইকস ঠিক আছে এই 90 ডেজটো আমি কি কৰিব লাগে 7 এ ডিভাইড কৰিব লাগে কিমান হ'ব 6 থাকিলে গৰে 6 ৰ ভ্যালু কিমান স্যাটাৰডে গতিকে ইয়াৰ এনসাৰটো কি হ'ব স্যাটাৰডে ঠিক আছে বুজি পালানে কেনেদৰে কৰে তোমালোকৰ প্ৰসেসটো একে হয় জাস্ট ইয়ালৈকে কমপ্লিট আগৰখিনি লৈকে একে হয় জাস্ট এইখিনি পৰা অলপ বেলেগ তোমালোকে কি কৰিব লাগে লাষ্টৰ ফালৰ পৰা চাব লাগে ঠিক আছে ডিসেম্বৰ মাহ টোটাল 31 দিন ইয়াত গোটেই দিনখিনি লিখিব লাগে তাৰপৰা অড ডেজখিনি আমি পিছত চেক কৰিম ঠিক আছে ডিসেম্বৰ 31 দিন নৱেম্বৰ 30 দিন অক্টোবৰ 29 দিন কাৰণ দুদিন ইয়াতো গলে গতিকে ইয়াত 90 দিন হ'ল এই 90 দিনটো তাৰ আগৰখিনি আমাক লাগে সেই 90 দিনটো বাদ দি তাৰ ওপৰখিনিহে লাগে ঠিক আছে গতিকে 365 days because this is not a leap year গতিকে 365 minus 90 275 days গতিকে 275 দিন 275 days আমি নাম্বাৰ অফ উইকস এন্ড নাম্বাৰ অফ অড ডেজ উলিয়াব লাগে গতিকে 275 divided by 7 39 হ'ল 2 ৰিমাইন্ডাৰ গতিকে 2 অড ডেজ ঠিক আছে এতিয়া যিখিনি ওপৰত অল টোটাল অড ডেজ আছিল গোটেখিনি আমি সাম কৰিলো টোটাল 90 ডেজ হ'ল এই 90 ডেজত আমাৰ নাম্বাৰ অফ উইকস এন্ড অড ডেজ উলিয়াব লাগে ঠিক আছে গতিকে 7 এ আমি ডিভাইড কৰিলো কিমান হ'ল 84 6 ৰিমাইন্ডাৰ গতিকে 6 হ'ল স্যাটাৰডে ঠিক আছে ইমানখিনি আছিল আজিলে গতিকে তোমালোকে বুজি পাইছা বুলি ভাবিছো গতিকে তোমালোক এখিনি বহুত ইজি হয় এই টেকনিকখিনি তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা ন গোটেখিনি তোমালোকে ইজি হৈ যাব গতিকে কি হ'ব তোমালোকে এক্সাম বিলাকত বহুত প্ৰেক্টিস কৰিব লাগিব তেতিয়া কি হয় কৰিবলৈ সহজ হৈ পৰে আৰু তোমালোকে জাস্ট এখিনি মনত ৰাখিলে হ'ল ট্ৰিক্সখিনি ঠিক আছে গতিকে নতুন এটা টপিক লৈ আকৌ আহিম আজিলৈ ধন্যবাদ থ্যাংক ইউ